আপোনালোকলৈ মেগীৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। তাত লৈছোঁ মেগী, পিঁয়াজ, জলকীয়া, বিলাহী এটা কাটি লৈছোঁ আৰু নিমখ, হালধি আৰু মেগী মছলা। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কেৰাহী এখনত মই তেল লৈছোঁ। গৰম তেলখিনিত মই পিঁয়াজ এটা ভালকৈ ভাজি ল'ম। পিঁয়াজ আৰু জলকীয়া। এইখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি তাত এতিয়া মই বিলাহী দি দিম। দি অলপ সময় গলাৰলৈকে ভাজি থাকিম। বিলাহীখিনি অকণমান গলিবলৈ দিম। নিমখ দিছোঁ, পৰিমাণ অনুসৰি নিমখ আৰু হালধি। আকৌ ভালকৈ লৰাই থাকিম। লৰাই থাকি তাতে মেগীখিনি দি দিছোঁ। মেগীখিনি দিয়াৰ পাছত অলপ সময় ভাজি থাকিম। আপোনালোকে স্কিনটো বঢ়াই দিব, অলপ কমাই ল' ফ্লেমত ভাজিব। তাতে গৰম পানী দি দিছোঁ। এতিয়া গৰম পানী দি মেগীখিনি অলপ সিজিবলৈ দিম। এতিয়া মেগী মছলা দি দিম। সিজাৰ পাছত মিনিটমান তেনেকৈ ভাজি থাকিম। আপোনালোকে এনেকৈ খাই চাবচোন, কেনেকুৱা লাগে জনাব। মই এনেকৈয়ে খাই ভাল পাওঁ। এতিয়া মেগীখিনি আমাৰ হৈ গৈছে। এয়া আছিল আজি মোৰ মেগীৰ ভিডিঅ'। যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।